নমস্কাৰ সকলোকে মই স্বাগতম জনাইছো অন্যটি নতুন ভিডিঅ'ৰ মাজলে উৎকট গৰমে চৌদিশে দহিছে আৰু উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ বিভিন্নজনে বিভিন্ন স্থানত তেওঁলোকৰ অৱসৰ বিনোদনৰ সময় অতিক্ৰম কৰিব বিচাৰিছে কোনোবা হয়তো গৈছে ঠাণ্ডা বিচাৰি আসলতে পাহাৰীয়া অঞ্চলত কোনোবাই আকৌ গৈছে প্ৰকৃতিৰ নান্দনিক পৰিৱেশ উপভোগ কৰিবলৈ বিভিন্ন ঠাই আৰু কোনোবাই আকৌ আহিছে সি বিচ অৰ্থাৎ সমুদ্ৰৰ ওচৰত তেওঁলোকে আহি ইয়াতে সময় অতিবাহিত কৰা দেখিবলৈ পোৱা গৈছে মই এই মুহূৰ্তত আহি উপস্থিত হৈছো পশ্চিম বংগৰ অন্যতম এটা পৰ্যটনৰ কেন্দ্ৰবিন্দু দীঘা পূৰ্ব মেদিনীপুৰ জিলাত অৱস্থিত পশ্চিম বংগৰ এই দীঘাত আসলতে প্ৰতি বছৰে প্ৰতিটো সময়তে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ পৰ্যটকে আহি ভিৰ কৰা দেখিবলৈ পোৱা যায় আৰু বিশেষকৈ এই যি গৰমৰ সময়ছোৱাত অৰ্থাৎ এই বৰ্তমানৰ সময়ছোৱাত ইয়াতে যথেষ্ট সংখ্যক পৰ্যটকে ভিৰ কৰা দেখিবলৈ পোৱা যায় ময়ো আহিছো এই মুহূৰ্তত আহি উপস্থিত হৈছো দীঘা সি বিচত সাগৰৰ পাৰত আৰু ইয়াতে মই পূৰ্বে ক'লো যে পৰ্যটনৰ কেন্দ্ৰবিন্দু বুলি ইয়াতে পৰ্যটনৰ কেন্দ্ৰবিন্দু কিয় আহে পৰ্যটকসকলে এই কথা হয়তো আপোনালোকে গম পাইছে মই ভিডিঅ'ৰে বেকগ্ৰাউণ্ডত দেখা পাই হয়তো আপোনালোকে গম পাইছে অকণমান ভালদৰে দেখুৱাই দিব কেমেৰাত এই যিটো দেখিছে বংগোপসাগৰ আৰু এই বংগোপসাগৰৰ পাৰতে আহি ইয়াতে পৰ্যটকসকলে তেওঁলোকৰ অৱসৰ বিনোদনৰ যিসমূহ সময় এই সময়সমূহ তেওঁলোকে ইয়াতে অতিবাহিত কৰে মই পুনৰবাৰ কৈছোঁ পশ্চিমবংগৰ অন্যতম এটা পৰ্যটনৰ কেন্দ্ৰবিন্দু হৈছে দীঘা আৰু এই দীঘা হৈছে পশ্চিমবংগৰ পূৰ্ব মেদিনীপুৰ জিলাত অৱস্থিত আৰু ইয়াতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ পৰ্যটক প্ৰতি বছৰে আহে আৰু এইবেলিও আহিছে যিহেতু উৎকট গৰমৰ সময় আৰু উৎকট গৰমৰ সময়ছোৱাত সকলোৱে সাগৰত সমুদ্ৰত তেওঁলোকে গা ধুই তেওঁলোকে নিজকে গৰমৰ পৰা ৰক্ষা পাবলৈ বিচাৰে কোনোবা হয়তো পাহাৰীয়া অঞ্চলত গৈছে অকণমান পৰিৱেশটো অকণমান ঠাণ্ডা তেওঁলোকে বিচাৰি গৈছে কোনোবাই আকৌ বিভিন্ন ঠাইত গৈছে কোনোবাই আকৌ সাগৰৰ পানীত গা ধুই বা সাগৰত তেওঁলোকে গা ধুই নিজকে অৱসৰ বিনোদনত যিসমূহ তেওঁলোকৰ সময়সমূহ মধুময় কৰিবলৈ আহি ইয়াত উপস্থিত হৈছে মই দীঘালৈ আহিছোঁ 3টা দিন এই দীঘাত থাকিম আপোনালোকক বিভিন্ন ধৰণৰ দীঘাৰ যিসমূহ সামগ্ৰিক পৰিৱেশ বা যিসমূহ দীঘাৰ ইয়াতে চাব লগা ঠাই আছে ফুৰিব লগা ঠাই আছে গোটেইসমূহ আপোনালোকক দেখুৱাম এইটো হৈছে মোৰ এই দীঘাৰ পৰা প্ৰথমটো ভিডিঅ' লাখ লাখ পৰ্যটক অকণমান ইপিনে যদি দেখুৱাই দিব বিচাৰে কেমেৰাৰ হয়তো ঢুকি নাপাব লাখ লাখ পৰ্যটক আহিছে লাখ লাখ পৰ্যটকে আহি ইয়াতে তেওঁলোকে প্ৰতি বছৰে ভিৰ কৰে কেৱল এই বছৰ বুলি নহয় বছৰৰ প্ৰায়খিনি সময়তে ইয়াত আপোনালোকে ভিৰ দেখিবলৈ পাব সি বিচৰ কথা যদি কাৰোবাৰ মনলৈ আহে সকলোৰে হয়তো গোৱাৰ কথা মনত আহে কাৰোবাৰ হয়তো পুৰীৰ কথা মনত আহে কিন্তু আমাৰ যিসমূহ উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ পৰ্যটক আছে অথবা বিশেষকৈ আমাৰ অসমৰ যিসমূহ পৰ্যটক আছে অসমৰ পৰ্যটকসমূহৰ মনলৈ পুৰীৰ পিছতে যদি সি বিচৰ নাম মনলৈ আহে সেইটো হৈছে দীঘা সি বিচ আৰু পশ্চিমবংগৰ পুনৰবাৰ কৈছোঁ পশ্চিমবংগৰ অন্যতম পৰ্যটনৰ কেন্দ্ৰবিন্দু হৈছে পূৰ্ব মেদিনীপুৰ জিলাত অৱস্থিত দীঘা সি বিচ